তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি লৈছোঁ এটা নতুন বিশেষ ভিডিঅ'। চ' ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকৰ দিগদাৰ হ'ব। আজি লৈছোঁ মই ইম্পৰ্টেণ্ট অবজেক্টিভ টাইপ কুৱেশ্যনসমূহ। প্ৰায় অল কম্পিটিটিভ এক্সামত এইসমূহ কুৱেশ্যন আহি আৰু কমন পৰে, ঠিক আছে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে আপোনালোকৰ, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে আপোনালোকৰ কৰিমগঞ্জ, গোলাঘাট, যোৰহাট, লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ যোৰহাট, ঠিক আছে। আপোনালোকে বহী কলম লৈ লিখি যাব, ঠিক আছে। প্ৰথমটো হ'ব যোৰহাট, ঠিক আছে। অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? সেইখন হ'ব যোৰহাট। তেনেহ'লে আমি নেক্সটলৈ আগবাঢ়োঁ। নেক্সটটো আপোনালোকৰ দিয়া আছে, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো কামাণ্ডো বাহিনী হৈছে কোনটো? অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটো হৈছে, অপশ্যন দিয়া আছে আপোনালোকৰ বীৰাংগনা, নিৰ্ভয়া, স্ত্ৰী বল, নাৰী বল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন এ হ'ব, বীৰাংগনা হ'ব, ঠিক আছে। নেক্সটত আগবাঢ়োঁ আমি। 3 নম্বৰ দিয়া আছে আপোনালোকৰ, কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কাৰ হৈছিল? কোন চনত হৈছিলে বনৰীয়া চাহ গছ? কোন চনত হ'ব এইটো? বনৰীয়া চাহ গছ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ, ইয়াৰ অপশ্যন দি আছে আপোনাৰ 1823, 1831, 1836, 1854। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ 1823 হ'ব, ঠিক আছে। অপশ্যন এ হ'ব, কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কাৰ হৈছিল? 1823 চনত, ঠিক আছে। অপশ্যন 4 নম্বৰটো দি আছে আপোনালোকৰ, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? এই অপশ্যন দি আছে আপোনালোকৰ 1970, 1960, 1965, 1962। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকৰ? 1970 হ'ব, ঠিক আছে। ক্লিয়াৰ হ'ল আপোনালোকৰ? আপোনালোকে লিখি ল'ব, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিলে? 1970 চনত, ঠিক আছে। 5 নম্বৰটো দিয়া আছে আপোনালোকৰ, 1937 চনত ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? 1937 চনত ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? ইয়াৰ অপশ্যন দিয়া আছে আপোনালোকৰ চন্দ্ৰধৰ বৰুৱা, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, হেমচন্দ্ৰ গোস্বামী। কোনটো হ'ব আপোনালোকৰ? ইয়াৰ অপশ্যন হ'ব আপোনালোকৰ অপশ্যন এ হ'ব, চন্দ্ৰধৰ বৰুৱা, ঠিক আছে। নেক্সটলৈ আগবাঢ়োঁ আমি। ইয়াত দি আছে, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? চুতীয়া ৰাজ্যৰ অন্তিমজন মানে শেষৰজন ৰজা কোন আছিলে? ইয়াৰ আপোনালোকৰ অপশ্যন দিয়া আছে নীতিপাল, বীৰপাল, ৰতনপাল, বিষ্ণুপাল, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন এ হ'ব, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? নীতিপাল আছিলে, ঠিক আছে। অষ্টমজন চুতীয়া ৰজা ধীৰ নাৰায়ণ বা ধৰমৰাজৰ এটি পুত্ৰ, ঠিক আছে, সাধক নাৰায়ণ আৰু কন্যা সাধিনী, ঠিক আছে। নেক্সটলৈ আগবাঢ়োঁ আমি। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? ইয়াৰ অপশ্যন দিয়া আছে আপোনালোকৰ নীলাচল, চিত্ৰাচল, কালাপাহাৰ, জাপৰি, গোপ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকৰ? শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন বি হ'ব, চিত্ৰাচল। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? চিত্ৰাচল হ'ব, ঠিক আছে। নেক্সটলৈ আগবাঢ়োঁ আমি। অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনা যায়? অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনা যায়? ইয়াৰ অপশ্যন দি আছে চিলাৰায়, প্ৰতাপ বল্লভ, ধৰ্মৰাজ, সংগ্ৰামজিত। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন এ হ'ব, চিলাৰায়। অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনা যায়? চিলাৰায়, ঠিক আছে। চিলাৰ, এতিয়া যদি কুৱেশ্যন আপোনালোকৰ চিলাৰ কোন আছিলে? চিলাৰ আছিল কোচ সাম্ৰাজ্যৰ ৰজা, নৰনাৰায়ণৰ ভাতৃ আৰু কোচ ৰাজ্যৰ সেনাধ্যক্ষ, ঠিক আছে। ন নম্বৰ,
তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা? শংকৰদেৱৰ কন্যা কোনগৰাকী বাৰু? এইটো সকলোৱে জানেই হৈছে। শংকৰদেৱৰ কন্যা কোনগৰাকী বাৰু? কোনটো হ'ব শংকৰদেৱৰ তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা? অপশ্যন দিয়া আছে আপোনালোকৰ মালা, ভানু, মনু, পদ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন চি হ'ব। ঠিক আছে, অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, মনু। তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা কৈছে, ইয়াৰ অপশ্যন হ'ব চি, মনু। ঠিক আছে, অপশ্যন 10ত আগবাঢ়ো আমি। তলৰ কোনটো শোধনাগাৰ অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? তলৰ কোনটো শোধনাগাৰ অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন দিয়া আছে আপোনালোকৰ নুমলীগড়, বঙাইগাঁও, ডিগবৈ, নুনমাটি। ইয়াৰ শুদ্ধ উত্তৰ কোন হ'ব আপোনালোকৰ? শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন এ হ'ব, নুমলীগড়। ঠিক আছে, আপোনালোকৰ অপশ্যন এ হ'ব নুমলীগড়। নুমলীগড়ৰ পৰা আপোনালোকৰ তলৰ কোনটো শোধনাগাৰ অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? নুমলীগড়। আপোনালোকে ৰাইট ডাউন কৰি ল'ব। ঠিক আছে, ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে লিখি লওক ধুনীয়াকৈ। মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এইটো সকলোৱে জানে অৱশ্যে। মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি আছে? অপশ্যন দি আছে কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাছাও, তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰ কোন হ'ব? শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন এ হ'ব, কাৰ্বি আংলং। এইটো সকলোৱে জানেই। ঠিক আছে, অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হ'ল? অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হ'ল? অপশ্যন দি আছে চীন আৰু ৰাছিয়া, নেপাল আৰু ভূটান, ভূটান আৰু বাংলাদেশ, নেপাল আৰু চীন। অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখনৰ নাম হৈছে। ঠিক আছে, অপশ্যন কোনটো হ'ব ইয়াৰে? অপশ্যন হ'ব আপোনালোকৰ অপশ্যন চি হ'ব। অপশ্যন হ'ব চি। ঠিক আছে, ভূটান আৰু বাংলাদেশ হ'ব। অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হৈছে ভূটান আৰু বাংলাদেশ হ'ব। ঠিক আছে, ভূটান আৰু বাংলাদেশ। নেক্সটলৈ আগবাঢ়ো আমি। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিলে? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিলে? ইয়াৰ অপশ্যন দি আছে পাৰ্বতী কুমাৰ গোস্বামী, হলিৰাম ডেকা, কৃষ্ণকান্ত সন্দিকৈ, মহানন্দ দাস। ইয়াৰ অপশ্যন কোন হ'ব? ইয়াৰ অপশ্যন হ'ব আপোনালোকৰ অপশ্যন এ হ'ব আপোনালোকৰ পাৰ্বতী কুমাৰ গোস্বামী হ'ব। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিলে? পাৰ্বতী কুমাৰ গোস্বামী। ঠিক আছে, নেক্সটলৈ আগবাঢ়ো আমি। আপোনালোকক ৰিপিট কৰি আছোঁ, আপোনালোকে যে ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে লিখি লওক ধুনীয়াকৈ অপশ্যনটো। ঠিক আছে, 14 নম্বৰ দিছে আপোনালোকৰ অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে? অসমৰ সৰ্ববৃহৎ আটাইতকৈ ডাঙৰ। ঠিক আছে, এই অপশ্যন দি আছে আপোনালোকৰ বঙাইগাঁও, ডিগবৈ, নুনমাটি, নুমলীগড়। আটাইতকৈ ডাঙৰ শোধনাগাৰটো ক'ত আছে? অসমৰ সৰ্ববৃহৎ শোধনাগাৰ ক'ত আছে? আপোনালোকৰ অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব আপোনালোকৰ অপশ্যন ডি হ'ব, নুমলীগড়। ঠিক আছে, আপোনালোকে লিখি ল'ব নুমলীগড়। অসমৰ সৰ্ববৃহৎ শোধনাগাৰ ক'ত আছে? নুমলীগড়ত আছে। 15 নম্বৰত আগবাঢ়িছোঁ আমি। ইয়াতে দিয়া আছে আপোনালোকৰ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ঠিক আছে, এতিয়া নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল দিয়া হয়তো সকলোৱে জানেই, এইটো নকলেও হ'ব আপোনালোকৰ। এইটো দিয়া আছে অপশ্যন চি হ'ব। ঠিক আছে, 7খন আছে। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 7খন আছে। সেই 7খন ৰাষ্ট্ৰীয় উদ্যান কোনকেইখন জানেনে আপোনালোকে? এই 7খন কি হয়? 7খন হৈছে আপোনালোকৰ ডিব্ৰু-চৈখোৱা, কাজিৰঙা, মানাহ, নামেৰি। ভাল মনে শুনি যাওক আপোনালোকে ভালকৈ। ডিব্ৰু-চৈখোৱা, কাজিৰঙা, মানাহ, নামেৰি, দিহিং পাটকাই, ৰায়মনা আৰু ওৰাং। আকৌ এবাৰ ৰিপিট কৰিছোঁ, ডিব্ৰু-চৈখোৱা 1 নম্বৰ ডিব্ৰু-চৈখোৱা, 2 নম্বৰ কাজিৰঙা, 3 নম্বৰ মানাহ, 4 নম্বৰ নামেৰি, 5 নম্বৰ দিহিং পাটকাই, 6 নম্বৰ ৰায়মনা আৰু 7 নম্বৰ হৈছে ওৰাং। ঠিক আছে,
16 নম্বৰ দিছে আপোনাৰ পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে। পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে এইটো সকলোৱে জানে নিশ্চয়, তথাপিও অপশ্যন দি আছে আপোনালোকৰ কাৰ্বি জনগোষ্ঠী, ৰাভা, বড়ো, মিচিং। এইটো কাৰ হ'ব? পৰাগ উৎসৱ কোন গোষ্ঠীয়ে উদযাপন কৰে? পৰাগ উৎসৱ আপোনালোকৰ উদযাপন কৰে অপশ্যন ডি হ'ব মিচিংসকলে। ঠিক আছে, মিচিংসকলে উদযাপন কৰে পৰাগ উৎসৱ। পৰাগ উৎসৱ কোন জনগোষ্ঠী উদযাপন কৰে? মিচিংসকলে। ঠিক আছে, আৰু এই উৎসৱটো মিচিংসকলে প্ৰায় 5 দিনীয়াকৈ পৰাগ উৎসৱটো উদযাপন কৰে। উৎসৱটো 5 দিনীয়াকৈ উদযাপন কৰে। ঠিক আছে, নেক্সটটো আগবাঢ়ো আমি। 17 নম্বৰ আপোনালোকৰ দিয়া আছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হ'ল। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনখন বাৰু? ইয়াৰ অপশ্যন দি আছে অগ্নিস্নান, পিয়লি ফুকন, দূৰণিৰ ৰং, ভাইটি। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন ডি হ'ব ভাইটি। ঠিক আছে, ভাইটি পৰিচালক, এতিয়া ভালকৈ মনোযোগ দি শুনি যাব আপোনালোকে। ভাইটি পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। ঠিক আছে, কোনে পৰিচালনা কৰিছিলে? কমল নাৰায়ণ চৌধুৰীয়ে পৰিচালনা কৰিছিলে আৰু মুক্তি দিয়া হৈছিলে 1972 চনত। ঠিক আছে, মুক্তি কেতিয়া দিছিলে? 1972 চনত। প্ৰশ্ন এনেকৈ হৈ যাব আপোনালোকৰ ভাইটি ৰঙীন চলচ্চিত্ৰ ভাইটি কেতিয়া মুক্তি দিয়া হৈছিলে? পৰিচালনাখন কেতিয়া মুক্তি দিয়া হৈছিলে? 1972 চনত। ঠিক আছে, আৰু এইখন কোনে পৰিচালনা কৰিছিলে? কমল নাৰায়ণ চৌধুৰীয়ে পৰিচালনা কৰিছিলে। কোনে পৰিচালনা কৰিছিলে? কমল নাৰায়ণ চৌধুৰীয়ে পৰিচালনা কৰিছিলে কমল নাৰায়ণ চৌধুৰীয়ে, আৰু মুক্তি দিয়া হৈছিলে 1972 চনত, 1962 চনত। ঠিক আছে, নেক্সটটো আগবাঢ়ো আমি। অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। এই উক্তিটো কোন বিখ্যাত ব্যক্তিৰ? অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। এই উক্তি কোন বিখ্যাত ব্যক্তিয়ে কৈছিলে বাৰু? কোনজনে কৈছিলে? এই অপশ্যন দি আছে জৱাহৰলাল নেহৰুৱে, মহাত্মা গান্ধী, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, দি আছে ডক্টৰ B.R. আম্বেদকাৰ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন বি হ'ব। ঠিক আছে, অপশ্যন বি হ'ব আপোনালোকৰ মহাত্মা গান্ধী। অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। এই উক্তিটো কোনে কৈছিলে? মহান ব্যক্তিজন আছে মহাত্মা গান্ধীয়ে কৈছিলে। ঠিক আছে, আৰু প্ৰায় স্বাধীনতাৰ পূৰ্বে অসমলৈ আহি মহাত্মা গান্ধী ইয়াৰ বস্ত্ৰশিল্প দেখি অভিভূত হৈ পৰিছিলে। ঠিক আছে, প্ৰায় আচৰিত হৈ পৰিছিলে তেখেত। সেই সময়ত শুৱালকুছিত তেওঁ এই মন্তব্যটো দাঙি ধৰিছিলে। ক'ত দাঙি ধৰিছিলে? শুৱালকুছিত। ঠিক আছে, মহাত্মা গান্ধীয়ে শুৱালকুছিত এই মন্তব্যটো দাঙি ধৰিছিলে। আহিব পাৰে, অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। এই মন্তব্যটো কোনে আৰু ক'ত দাঙি ধৰিছিলে? কোনে দাঙি ধৰিছিলে? মহাত্মা গান্ধীয়ে, আৰু শুৱালকুছিত তেখেতে দাঙি ধৰিছিলে মন্তব্যটি। ঠিক আছে, নেক্সটটো আগবাঢ়ো আমি। 19 নম্বৰটো দিয়া আছে আপোনালোকৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী হৈছে। ৰাষ্ট্ৰীয় বঁটা পাইছিলে যোনজন অসমীয়া মহিলা কণ্ঠশিল্পীয়ে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী হৈছে। ইয়াৰ অপশ্যন দি আছে পাৰ্বিন চুলতানা, তৰালী শৰ্মা, প্ৰিয়ংকা ভৰালী, মুনমী বৰা। ইয়াৰ অপশ্যন কোনটো হ'ব? ইয়াৰ অপশ্যন হ'ব অপশ্যন বি হ'ব তৰালী শৰ্মা। ঠিক আছে, ৰাষ্ট্ৰীয় বঁটা পাইছিলে প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী আছিলে। ঠিক আছে, তৰালী শৰ্মা। আৰু প্ৰায় 2004 চনত আকাশী তৰাৰ কথাৰে ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে তৰালী শৰ্মাই ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰিছিলে। ঠিক আছে, আকাশীলতাৰ কথাৰে ছবিৰ নেপথ্য কণ্ঠশিল্পী। ঠিক আছে, আকাশীলতাৰ কথাৰে পাইছিলে 2004 চনত। ঠিক আছে, এতিয়া আমি 20 নম্বৰত আহিলোঁ। 20 নম্বৰত আপোনালোকৰ দিয়া আছে শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোকৈ সৰু পুথি হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোকৈ সৰু পুথিখন কোনখন? ইয়াৰ অপশ্যন দি আছে আপোনালোকৰ
কীৰ্তন, গুণমালা, দশম, কালীয় দমন। অপশ্যনকেইটা দেখিলে আপোনালোকে। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আটাইতকৈ সৰু পুথিখন কোনখন বাৰু? সৰু পুথিখন হ'ব আপোনালোকৰ অপশ্যন বি হ'ব গুণমালা। ঠিক আছে। কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধ ক্ৰমে, ঠিক আছে, কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধ ক্ৰমে 1552 চনত মাত্ৰ এৰাতিতে শংকৰদেৱে গুণমালা ৰচনা কৰিছিলে। ঠিক আছে। কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধ ক্ৰমে 1552 চনত মাত্ৰ এৰাতিতে শংকৰদেৱে গুণমালা ৰচনা কৰিছিলে। মনত থ'লে লিখি ল'ব আপোনালোকে। ঠিক আছে, ৰাইট ডাউন কৰি ল'ব। নেক্সটত আগবঢ়াওঁ আমি। নেক্সটটো দি আছে আপোনালোকৰ ৰামধেনুৰ প্ৰথম সম্পাদক কোন? ইয়াৰ অপশ্যন দিয়া আছে দীননাথ শৰ্মা, ইন্দ্ৰকমল বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিলে? ইয়াৰ অপশ্যন হ'ব অপশ্যন বি হ'ব ইন্দ্ৰকমল বেজবৰুৱা। ঠিক আছে, ইন্দ্ৰকমল বেজবৰুৱা হ'ব। (1551) চনত গুৱাহাটীৰ পৰা প্ৰকাশিত ৰামধেনুৱে যুদ্ধোত্তৰ যুগৰ অসমীয়া মানসিকতাৰে পৰিচয় দিছিল। ঠিক আছে, 1951 চনত গুৱাহাটীৰ পৰা প্ৰকাশিত ৰামধেনুৱে যুদ্ধোত্তৰ যুগৰ অসমীয়া মানসিকতাৰ পৰিচয় দিছিলে। ঠিক আছে, নেক্সট আগবঢ়াওঁ আমি। 22টো দিয়া আছে আপোনালোকৰ মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিলে? অপশ্যন দিয়া আছে আপোনালোকৰ চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ। অপশ্যন দি দিছে গদাধৰ সিংহ। কোনটো হ'ব অপশ্যন? অপশ্যন হ'ব আপোনালোকৰ ডি। ঠিক আছে, অপশ্যন ডি, গদাধৰ সিংহৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিলে। ঠিক আছে, মোগলে। নেক্সটলৈ আগবঢ়াওঁ আমি। অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল? অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিলে বাৰু? ইয়াৰ অপশ্যন দি আছে অসম সাহিত্য সভা, অসম সাহিত্য সমাজ, সদৌ আছাম সাহিত্য সন্মিলনী, অসম সাহিত্য সন্মিলনী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন চি হ'ব সদৌ আছাম সাহিত্য সন্মিলনী। সদৌ আছাম সাহিত্য সন্মিলনী হ'ব। ঠিক আছে। 1924 চনৰ 5 মে'ত সভাৰ নাম আছাম সাহিত্য সভা হিচাপে পঞ্জীয়ন হয় আৰু 1944 চনত আনুষ্ঠানিকভাৱে নাম সলনি কৰি অসম সাহিত্য সভা কৰা হয়। ঠিক আছে, নেক্সটলৈ আগবঢ়াওঁ আমি। বড়ো সাহিত্য সভা স্থাপিত হৈছিল। বড়ো সাহিত্য সভা কেতিয়া স্থাপিত হৈছিলে? অপশ্যন দিয়া আছে আপোনালোকৰ 1960, 1955, 1952, 1954। ইয়াৰ অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব অপশ্যন চি হ'ব 1952 হ'ব। ঠিক আছে, বড়ো সাহিত্য সভা স্থাপিত হৈছিল 1952 চনত। ঠিক আছে, নেক্সটটো দিছে আপোনালোকৰ অসমীয়া ইংৰাজী অভিধানত মাইলছ ব্ৰনছনে অন্তৰ্ভুক্ত কৰিছিল। অসমীয়া ইংৰাজী অভিধানত মাইলছ ব্ৰনছনে অন্তৰ্ভুক্ত কৰিছিল। অপশ্যন দিয়া আছে 15,000 শব্দ, 20,000 শব্দ, 14,000 শব্দ, 10,000 শব্দ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন চি হ'ব 14,000 শব্দ। ঠিক আছে, 1856 চনৰ মাইলছ ব্ৰনছনে 14,000 শব্দ বিশিষ্ট অসমীয়া আৰু ইংৰাজী অভিধান প্ৰণয়ন কৰিছিল। ঠিক আছে, লিখি লওক আপোনালোকে 1867 চনত মাইলছ ব্ৰনছনে 14,000 শব্দ বিশিষ্ট অসমীয়া আৰু ইংৰাজী অভিধান প্ৰণয়ন কৰিছিল আৰু ইয়াৰ দ্বাৰা অসমীয়া ভাষাই আধুনিক অভিধানৰ যুগত প্ৰৱেশ কৰিছিল। ঠিক আছে,
আপোনালোকে লিখি ল'ব, ৰাইট ডাউন কৰি ল'ব, ঠিক আছে। নেক্সটলৈ আগবঢ়াওঁ আমি। নেক্সটটো দিছে আপোনালোকৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হ'ল। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কোনখন বাৰু? এইটো অৱশ্যে আপোনালোকে জানিবই, গম পাবই। ইয়াৰ অপশ্যন দিয়া আছে আপোনালোকৰ দৈনিক অসম, দৈনিক বাতৰি, দৈনিক সংবাদ, দৈনিক জাগৰণ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন বি হ'ব দৈনিক বাতৰি। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হৈছে দৈনিক বাতৰি, ঠিক আছে। নেক্সটলৈ আগবঢ়াওঁ আমি। অম্বুবাচীৰ অৰ্থ কি দিছে এতিয়া? নেক্সটৰ 27 নম্বৰ দিছে অম্বুবাচীৰ অৰ্থ কি বাৰু? অপশ্যন দি আছে বৰুণ দেৱতাৰ আশীৰ্বাদ, মা কামাখ্যাৰ নিবৃত্তি, বৃষ্টিপাত, শিৱ কামাখ্যাৰ বিবাহ। ইয়াৰ অপশ্যন কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ বৃষ্টিপাত। অম্বুবাচীৰ অৰ্থ কি? আহিব পাৰে দেই, একেবাৰে ইম্পৰ্টেণ্ট। অম্বুবাচীৰ অৰ্থ কি? বৃষ্টিপাত। এতিয়া শুনিব মন দি আপোনালোকে, অম্বুবাচী অসমত আহাৰ মাহত পালন কৰা হয়। জনবিশ্বাস অনুসৰি উক্ত মাহৰ 7 তাৰিখৰ পৰা 3 দিনলৈ পৃথিৱীৰ অশুচি হয়। এই সময়ত কোনো কৃষিকাৰ্য কৰা নহয়। 3 দিনৰ পাছত গৃহ শুদ্ধিকৰণ কৰা হয় আৰু মাতৃ পৃথিৱী শুচি হয়। সেইকেইদিন কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়, ঠিক আছে। নেক্সটলৈ আগবঢ়াওঁ আমি। 28 নম্বৰ দিছে 2014 চনৰ সাধাৰণ নিৰ্বাচনত সৰ্বাধিক, ঠিক আছে, 2014 চনৰ সাধাৰণ নিৰ্বাচনত সৰ্বাধিক ভোট গ্ৰহণ হৈছিল। ক'ত হৈছিলে ভোট গ্ৰহণ 2014 চনত? 2014 চনৰ সাধাৰণ নিৰ্বাচনত সৰ্বাধিক হ'ব লাগিছিলে 2014 চনৰ সাধাৰণ নিৰ্বাচনত সৰ্বাধিক হ'ব লাগিছিলে, সৰ্বাধিক হৈ গ'ল। সৰ্বাধিক ভোট গ্ৰহণ হৈছিলে ক'ত হৈছিলে? অপশ্যন দিয়া আছে আপোনালোকৰ গুৱাহাটী, যোৰহাট, ধুবুৰী, কৰিমগঞ্জ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন চি হ'ব ধুবুৰী। 2014 চনৰ সাধাৰণ নিৰ্বাচনত সৰ্বাধিক ভোট গ্ৰহণ হৈছিল ধুবুৰীত হৈছিলে, ঠিক আছে। এতিয়া মন দি শুনিব আপোনালোকে, অসমৰ ধুবুৰী সমষ্টিত সৰ্বাধিক 88.82% ভোট গ্ৰহণ হৈছিল, ঠিক আছে। নাগালেণ্ডত হৈছিল 87.82%। জম্মু কাশ্মীৰত শ্ৰীনগৰত সৰ্বনিম্ন 25.90% ভোট গ্ৰহণ হৈছিল, ঠিক আছে। নেক্সটলৈ আগবঢ়াওঁ আমি। 29 নম্বৰ দিয়া আছে আপোনালোকৰ সতী সাধনী কাৰ পত্নী আছিল? সতী সাধনী কাৰ পত্নী আছিল? ইয়াৰ অপশ্যন দি আছে লাচিত, জয়ধ্বজ সিংহ, নীতিপাল, জোঙাল বলহু। ইয়াৰ অপশ্যন দি সতী সাধনী কাৰ পত্নী আছিলে? ইয়াৰ অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব আপোনালোকৰ অপশ্যন চি হ'ব নীতিপাল। কি হ'ল? নীতিপাল আছিলে। নেক্সটলৈ আগবঢ়াওঁ আপুনি। নেক্সট দি আছে আপোনালোকৰ লাষ্ট কুৱেশ্যন। ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম পৰে? কোনটো ভৌগোলিক ভাগত অসম পৰে? ইয়াৰ অপশ্যন দি আছে আপোনালোকৰ বৃহৎ পাৰ্বত্য অঞ্চল, গংগা, সিন্ধু, ব্ৰহ্মপুত্ৰ সমভূমি, মৰুভূমি অঞ্চল, দাক্ষিণাত্য উপদ্বীপ। আপোনাৰ অপশ্যনকেইটা চালে ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসমখন পৰে কৈছে। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন বি হ'ব গংগা, সিন্ধু, ব্ৰহ্মপুত্ৰৰ সমভূমি, ঠিক আছে, অপশ্যন বি। তেনেহ'লে ভিডিঅ'টো এইখিনি আছিলে বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, সকলোকে সহায় কৰিব। আৰু যদি আপোনালোক নতুন হয় তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকে সদায় পাই থাকে, ঠিক আছে। কাষতে বেল আইকনটো আছে, বেল আইকনটো ক্লিক কৰি দিব। আপোনালোকে মোৰ নতুন আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব, ঠিক আছে বন্ধুসকল। ধন্যবাদ।